আজি ভাত আৰু গাহৰি মাংস চেলেঞ্জ কি ধুনীয়া পিচ দেখিয়ে খাওঁ খাওঁ লাগি গৈছে ইফালে পিঁয়াজ বিট আৰু কাঁচা জ্বালা আছে দুয়োটা পূৰা সমান সমান আছে একদম ডাঙৰ কাঁহীত লৈ লৈছোঁ আপোনালোকে চাই লওক গতিকে বৰ বেছি দেৰি নকৰোঁ খাব লাগে আৰু জয় হ'ব লাগে তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আজি চেলেঞ্জত কোন হাৰিব কোন জিকিব 1 2 3 ষ্টাৰ্ট
গলত বুঝিছি না এনে সাধারণ মরম না হারিম তো হবে বেশি কিন্তু সময় না হলো জন্য গাজি গেছিল বুঝছি না এটা হ্যাঁ খাই চাপা দিল খাই বহুত বেছি ভাল লাগছে মোৰ আগতে খোৱা শেষ হ'ল পুৰা চাফা কৰি দিছোঁ 2 পিস এও মাংস ৰৈ গেল আজিও হারি গেল গতিকে হাৰি গেল পেটুটো কৰি বহুত বেছি ভাল লাগিল লগতে গাহৰি মাংসটো অলপ বহুত বেছি তেজ হৈছে খাই বঢ়িয়া লাগছে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনে লাইক কৰি দিব লগতে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আর আমার চ্যানেলটো সাবস্ক্রাইব করে দিবা